হাই গাইজ, আজি আমি আলোচনা কৰিম অসমৰ ক্ৰীড়া তথ্য। খুবই গুৰুত্বপূৰ্ণ কোৱেশ্যন। ভাৰতৰ এই দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন? উত্তৰ হ'ব জাভেদ জামান। আন এটা প্ৰশ্ন হ'ল ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন? উত্তৰ হ'ব বীৰেন বড়ো। আন এটা প্ৰশ্ন হ'ল কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত হোৱা নাছিল? উত্তৰ হ'ব 1980 চনত। আন এটা প্ৰশ্ন হ'ল বিশ্বৰ টেবুল টেনিছ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ হ'ব পল্লৱী পৰাস। আন এটা প্ৰশ্ন হ'ল অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? উত্তৰটো হ'ব 1955 চনত। আন এটা প্ৰশ্ন হ'ল বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰটো হ'ব 16টা দলে। আন এটা প্ৰশ্ন হ'ল অসমৰ ক'ত বংশী বৰাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? উত্তৰটো হ'ব জীয়া ভৰালীত। আন এটা প্ৰশ্ন হ'ল প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰটো হ'ব বাবুল বাৰ্মিজ। আন এটা প্ৰশ্ন হ'ল গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। আন এটা প্ৰশ্ন হ'ল লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হ'ব 1952 চনত। আন এটা প্ৰশ্ন হ'ল কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ব 17 অক্টোবৰ। আন এটা প্ৰশ্ন হ'ল দুগৰ হিল ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ হ'ল 1962 চনত। আন এটা প্ৰশ্ন হ'ল অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ হ'ব 1947 চনত। আন এটা প্ৰশ্ন হ'ল বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰৰ দূৰদৰ্শন ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? উত্তৰ হ'ব 1993 চনত। আন এটা প্ৰশ্ন হ'ল কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল? উত্তৰ হ'ল 1983 চনত। আন এটা প্ৰশ্ন হ'ল ৰঞ্জী ট্ৰফী ক্ৰিকেটত প্ৰতিযোগিতাৰ 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? অনুপ ঘটক। আন এটা প্ৰশ্ন হ'ল উজনি অসমৰ মেগৰ ফুটবল একাডেমী কাৰ দ্বাৰা গঠন কৰা হৈছিল? উত্তৰ হ'ল উইলিয়াম মেগৰ দ্বাৰা। আন এটা প্ৰশ্ন হ'ল ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ হ'ব নুৰুল আমিন। আন এটা প্ৰশ্ন হ'ল অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? উত্তৰ হ'ব R.G. বৰুৱা। আন এটা প্ৰশ্ন হ'ল এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত এম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন? উত্তৰ হ'ব সুৰেন্দ্ৰাম ফুকন। এটা প্ৰশ্ন হ'ল বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী কোন? উত্তৰ হ'ব তুষেশ্বৰ দত্ত। আন এটা প্ৰশ্ন হ'ল অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? উত্তৰ হ'ব ভোগেশ্বৰ ভৰালী আৰু মনালিছা। আন এটা প্ৰশ্ন হ'ল ৰঞ্জী ট্ৰফী ক্ৰিকেটত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? উত্তৰ হ'ল মধুৰ্য প্ৰসাদ বৰুৱা। আন এটা প্ৰশ্ন হ'ল আকাংক্ষাৰ আটলাণ্টিক নামৰ ক্ৰীড়াভিত্তিক উপন্যাসখনৰ লিখক কোন? উত্তৰ হ'ল হেমাপ্ৰসাদ শৰ্মা। আন এটা প্ৰশ্ন হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন? উত্তৰ হ'ল সুচেন দাস। বংটো জ্ঞানত ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন পাবলৈ বেল আইকনখন বজাই দিব।